নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক লৈ আহিছোঁ কটন মহাবিদ্যালয়লৈ। লগতে আপোনালোকক সৰস্বতী পূজাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন জনাইছোঁ। ইয়াৰ লগতে এয়া চাওক কটন মহাবিদ্যালয়ৰ গেটখন, কি সুন্দৰকৈ সজাই তুলিছে এই গেটখন। এতিয়া মই আপোনালোকক লৈ গৈ আছোঁ সৰস্বতী পূজাৰ মেইন মণ্ডপটোলৈ, য'ত সকলোৱে সেৱা কৰি আছে আৰু লগতে ধূপ ধূনা জ্বলাই থৈ দিছে আৰু পূজাৰীয়ে বৰ্তমান পূজা কৰি আছে। এয়া চাওক, এইটো হৈছে সৰস্বতী দেৱী আৰু এইফালে পূজা চলি আছে। এয়া চাৰিওফালৰ পৰিৱেশটো আপোনালোকে হয়তো দেখিছেই। খিচিৰি খাবৰ কাৰণে লাইন পাতি আছোঁ ইয়াত। এয়া চাওক, আৰু এয়া মই খিচিৰি ল'লোঁ। এয়া এক প্লেট খিচিৰি লৈছোঁ। মোৰ বন্ধুৱে খাই কিনে বহুত ভাল পাইছে বোলে। বন্ধুসকল, যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈকে বাই বাই।